নমস্কাৰ দেহা কলিজাই সকলোকে স্বাগতম জনাইছো আজি মই মামাৰ লগত দুলীয়াজানলৈ আহিছো লগত আহিছে আইতা দুজনী আৰু মা দুলীয়াজানত মানে মোৰ কম্পিটিশ্যন এটা আছে আকৌ যিহে গৰম পৰিছে মামাই আকৌ গৰমতে কোকোকোলা এটাকে খালে যিহে ৰাস্তাটো বেয়া দ গাত আহিবলৈ বৰ অসুবিধা হৈছে বাটত আকৌ আহি থাকোঁতে ইমান ধুনীয়া দলং এখন দেখিলোঁ চাওকচোন দলংখন দেখি মই ভিডিঅ' এটাকে বনাই আনিলোঁ লৰালৰি কোবত মায়ে মোৰ পেণ্টটোকে আনিবলৈ পাহৰি থাকিলে দুলীয়াজানৰ ট্ৰেন্সত সোমাই পেণ্ট এটাকে কিনি ল'লোঁ কোনোমতে পালোহি আমি ইমান ডাঙৰ ঘড়ীটো ওলাই মেলি হ'ল নাচিবলৈ বুলি বহি আছোঁ আৰু মোৰ নাম্বাৰটো আছিল 206 বহুত দেৰি আছে ভাত কেইটামানকে খাই লওঁগৈ আমি দূৰৰ পৰা আহিছোঁ বাবে ইয়াত ভাত খাবলৈ দিছে আগে খাই মেলি লওঁচোন তাৰ পাছত নাচিমগৈ আমনি লাগিছে বাবে ৰিলছ দুটামানকে বনাই লৈছোঁ আৰু দেই এইবাৰ পিছে মই নাচিবলৈ যাওঁ দেই আপোনালোকে চাই থাকিব গধূলিও হৈছে আমিও ঘৰলৈ উভতি আহিছোঁ বাটত আহি থাকোঁতে আকৌ নীলকণ্ঠ ডাবাত সোমালোঁ হাঁহে ভাতে এসাঁজ খাই ল'লোঁ বৰ ধুনীয়াকৈ সজাই দিছে দেই থালিখন টোপনিয়াই ময়ো ভাত দুটামান খাই ল'লোঁ আজিলৈ তেনেহ'লে দেখা কলিজা আহিছোঁ দেই ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ মোৰ নাচটো কেনেকুৱা লাগিলে কমেণ্টত জনাবচোন দেই আকৌ লগ পাম বাই বাই